बेरगावआव 9 थाखोनि फरायसाया क्लास खालामबाय थानायावनो हरखाब थैदों। ओनसोलनाङैनो दुखुनि रेगा। उदालगुरि जिल्लानि सिङाव थानाय बेरगाव उच्च विद्यापीठनि 9 थाखोआव फरायबाय थानाय धर्मेन्द्र राभा मुंनि सासे फरायसाया हरखाब थैनाय जाथाया सोमोनांहोनायजों लोगोसे ओनसोलाव दुखुनि रेगा खोख्लैदों। दिनै 9 थाखोआव गिबि क्लास इंराजि आयदाखौ फोरोंबाय थानाय समावनो हरखाब लोमजाना बेन्चनिफ्राय गोग्लैयो आरो बिखौ नुनानै फोरोंगिरि सुरभि राभाया लोगो लोगो गाहाय फोरोंगिरिखौ लिंहरनो सासे फरायसाखौ थिनहरना गावहा फरायसानि आखाइ आथिं बोख्रबनायखौ मालिस खालामना होयो आरो गाहाय फोरोंगिरिया फैनानै लोगो लोगोनो फोरोंगिरिनि गारियाव बेरगावआव मडेल हस्पिटालसिम लांनायाव डक्टरा फरायसाखौ थैबाय होनना फोसावो। जाथाया बिगोमा फोरोंगुरु लोगो फरायसाफोरनि गोसोआव सोमोनांहोयो आरो बेबायदि हरखाब थैनाय जाथायखौ नुनानै बयनिबो गोसोआव गिहाबनाय आरो दुखुनि देंखो लाबोयो। उनाव देहा फाहामसालिनिफ्राय लांनानै मान बावनाय जायो आरो दुखुथिया नखरखौ एबसु, बेरगाव प्रेस क्लाब, आरसु बायदि फरायसा आफादा दुखुखौ बानस'फायो। আজি আমাৰ বিদ্যালয়ত প্ৰথম পিৰিয়ডত ক্লাছ 9ত আমাৰ শ্ৰীমতী সুৰভি ৰাভাই ক্লাছ কৰি আছিলে। ক্লাছ কৰি থকা অৱস্থাত এজন ছাত্ৰ অসুস্থ হোৱা বুলি এজন ছাত্ৰই গৈ পেলাই মোক ক'লে। মই লগে লগে ক্লাছলৈ গুচি আহোঁ। আহি ছাত্ৰ ছাত্ৰীসকলে তাৰমানে ওচৰত ভিৰ কৰি আছিলে। মই প্ৰথমে ছাত্ৰ ছাত্ৰীসকলক বাহিৰলৈ উলিয়াই দিলোঁ আৰু মুক্ত বতাহ সোমাব পৰা ব্যৱস্থা কৰি দিলোঁ। লগে লগে আমাৰ এটা সৰু ৰুম এটা আছে, তালৈকে নি তেওঁক অলপ পানী চানী এনেকৈ মাৰি মই 108ত ফোন কৰিলোঁ। 108এ ডিষ্ট্ৰিক্ট এড্ৰেছ এইবিলাক সুধি থাকোঁতে যেতিয়া পলম হ'ল, আমাৰ এছিষ্টেণ্ট টিচাৰ উত্তম ৰাভাৰ গাড়ী আছিলে। মই তেওঁক ক'লোঁ, এতিয়া যিয়ে নহওক 108 অহাত পলম হ'ব, গতিকে সদ্যহতে আমি হস্পিটেললৈ লৈ যাওঁ। এইবুলি তেওঁক হস্পিটেললৈ নিবৰ কাৰণে 3জন ছাত্ৰৰ সৈতে আমাৰ ল'ৰাজনক পঠিয়াই দিলোঁ। ল'ৰাজনক পঠিয়াই দিয়াৰ পিছত 108এ মোক ক'লে যে হস্পিটেল পঠিয়ালে নেকি ছাৰ? বোলে হস্পিটেল পঠিয়ালোঁ। তেওঁলোকে ক'লে যে আমিতো গৈ তাত ৰৈ নাথাকোঁ, যদি আমাক প্ৰয়োজন হয় আকৌ ফোন কৰিব। ঠিক আছে বুলি ক'লোঁ। গৈ পেলাই মই ছাত্ৰজনৰ ফোন নম্বৰ আমাৰ লিখা থাকে, এই ফোন নম্বৰত ফোন কৰিলোঁ, ছুইচ অফ। তাৰপিছতে তেওঁ আজি 22 দিনমান হ'ল আমাৰ স্কুলত এডমিশ্যন লোৱা। যিখন স্কুলৰ পৰা চেউনী আদৰ্শ প্ৰাথমিক বিদ্যালয় মানে এডমিশ্যন লৈছিলে তাৰ হেডমাষ্টাৰক ফোন কৰিলোঁ। হেড ছাৰজনে ফোনটো ল'ব নোৱাৰিলে, তেখেত ক্লাছত আছিলে। তাৰপিছত মই আমাৰ বিদ্যালয়ৰ তেওঁলোকৰ খুৰাৰ ল'ৰা এজন লৈ পেলাই মই তেওঁলোকৰ একদম ঘৰলৈ গৈছোঁ। ঘৰলৈ গৈ তেওঁলোকক খবৰ দিলোঁ আৰু ইতিমধ্যে ছাত্ৰজন হস্পিটেলতে আছে। নেক্সট ঘূৰি আহি আমি দুৰ্ভাগ্যজনক খবৰটো লাভ কৰিছোঁ। ছাত্ৰজনক কিমানমান সময়ত মেডিকেললৈ নিয়া হৈছে? ঠিক 10 মিনিটমান হ'ব। মানে ঘটনাৰ কিমানমান সময়ৰ পিছত বিদ্যালয়ৰ পৰা হস্পিটেল? 4-5 মিনিট। আমি একদম টাইমেই লোৱা নাই, আমাৰ ওচৰতে হয় হস্পিটেল। হঠাৎ তেখেতে পৰি যোৱাৰ পিছত কিবা ব্যৱস্থা লৈছে? এনেই পৰি যোৱা তেনেকৈ পৰা নাই। আমাৰ ছাত্ৰ দুজন ওচৰতে আছেতো, তেওঁলোকে ধৰিছে। এনেই মালিচ তালিচ পানী চানী এইখিনি কৰা হৈছে, প্ৰাথমিকখিনি আমি যিমানখিনি পাৰোঁ। মই 9ৰ ফাৰ্ষ্ট পিৰিয়ডৰ ক্লাছত সোমাইছিলোঁ। ক্লাছটো মানে এটা পয়েম মানে ডিছকাছ কৰি আছিলোঁ। পয়েমটো মোৰ 10টা 5ত মানে শেষ হৈছে। মই টাইমটো চাইছোঁ, 10টা 5ত শেষ হৈছে, কিন্তু এনে ক্লাছটো 10টা 15লৈকে থাকে। গতিকে 10 মিনিট যিহেতু মোৰ হাতত আছে, গতিকে মই ওলাই নগৈ 10 মিনিটৰ কাৰণে নেক্সট লেচনটোৰ মানে 2টা পেৰাগ্ৰাফ ৰিডিং দি আছিলোঁ। মই ৰিডিং দি থাকোঁতে গোটেই ল'ৰাকেইজনে মন দিয়ে পঢ়ি আছিলে। সেই ল'ৰাটো তাৰমানে হঠাৎ এনেকৈ পিছফালৰ ডেস্কখন এনেকৈ ঢলি পৰিছে, মূৰটো এনেকৈ কৰি। ল'ৰাকেইটা অলপ হেৰি কৰি দিলে, কিবা হ'ল এনেকৈ কৈছে। মই গৈছোঁ, ওচৰত যাই চাইছোঁ, তাৰ হাতবিলাক এনেকৈ টানিছে। তেতিয়া মই লগে লগে মালিচ কৰি দিছোঁ, হাতবিলাক এনেকৈ টানি মালিচ কৰিছোঁ। তাৰপিছত আৰু হেড ছাৰক ক'বৰ কাৰণে ল'ৰা এটা পঠাই দিছোঁ। লগে লগে হেড ছাৰ আহিছে। প্ৰায় 5 মিনিটমান পিছতে আমি হস্পিটেললৈ পঠাই দিছোঁ। আমাৰ স্কুলৰে ছাৰ উত্তম ছাৰৰ গাড়ীত উঠাই হস্পিটেললৈ পঠাই দিছোঁ। তাৰপিছত অলপ পিছতে গম পালোঁ ল'ৰাজন হেনো ইতিমধ্যে ডেথ হৈছে। নাই, একো আগতেও লক্ষণ দেখা নাই। তাৰপিছত সেই সময়টো ক্লাছ মানে চলি থকা সময়টো ল'ৰাটো মন দিয়ে আছিলে।
ল'ৰাজনৰ কি নাম আছিলে ক'ৰ আছিলে ল'ৰাজনৰ এনেই ধৰ্মেন্দ্ৰ ৰাভা নাম আছিলে, ৰোল নাম্বাৰ 22 আছিলে, নতুনকৈ এডমিশ্যন লৈছিলে ক্লাছ 9ত। ৰেকৰ্ডটো চাই গম পালোঁ তেওঁৰ গাঁৱটো খুচিগাঁও। মাক দেউতাকৰ নাম মাকৰ নাম বুলবুলি ৰাভা আৰু দেউতাকৰ নাম প্ৰভাত ৰাভা। পৰিয়ালক অৱগত কৰোৱা হৈছেনে নাই? পৰিয়ালক ফোন যোগে অৱগত কৰোৱা হৈছে। তেওঁলোকে ইতিমধ্যে আমি জানিব পৰা মতে হস্পিটেললৈ ইতিমধ্যে আহিছে। পষ্টমৰ্টেমৰ কথা কৈছে, এতিয়া তেওঁলোকে আলোচনা কৰি আছে গাঁৱৰ মানুহ আৰু স্থানীয় কিবা সংগঠনবিলাকো অহা বুলি গম পাইছোঁ। ল'ৰাজনটো যিকেইদিন পাইছোঁ অমায়িক আছিলে, শান্তশিষ্ট আছিলে, ধুনীয়াকৈ ক্লাছতো মন দিছিলে মোৰ দৃষ্টিত।